হেল্ল' ৰাইজ, গুড মৰ্ণিং। তো আজি হৈছে উৰুকা আৰু আমি এতিয়া গৈ আছোঁ গুড়া খুন্দিবলৈ। মানে নাছিলোঁ, আমাৰ মা নাজানে, তো কোনে কৰিব, বা আৰু ময়ে কৰিব লাগে প্ৰত্যেক বছৰে। তো আমিও কৰি আহিছোঁ জানা হোৱাৰ পৰা। তো এতিয়া আমি গৈ আছোঁ গুড়া খুন্দিবলৈ। এইটো এটা ভেলা ঘৰ হৈছে, এইটো এটা ভেলা বুজি, আৰু আমি গৈ আছোঁ গুড়া খুন্দিবলৈ। অঁ বাইদেউ চাই দে ইফালে এবাৰ। আৰু এইটো ভাল লগা হৈছে দে, এনেই ধুনীয়া। আৰু এইটো হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। তো সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আজি উৰুকাৰ বহুত বহুত শুভেচ্ছা থাকিল। আহিব সকলোৱে বিহু খাব আমাৰ তাত। এয়া হৈছে ভেলা ঘৰ, এয়া ভেলা পুজি। আকৌ এটা আমাৰ বাহে চুলি কেইলা এনেকৈ কি লিখো পাখা মেলি মেলি গৈ আছে। ৱাই মে দিছিল আমি চালি আছোঁ বুঢ়া হ'লে এইখিনি বৰা চাউলৰ, এতিয়া আকৌ আলা চাউলৰ এয়া বাইক খুন্দি আছে। বৰা চাউলৰখিনি খুন্দা হৈ গ'ল ৰাইজ। এতিয়া মানে দি দিছোঁ আলা চাউলৰখিনি। যাওঁ দা হ'ব দা, যাবা তুমিও দা দা হৈ গ'ল ৰাইজ। দা ফাইনেলি এটা পৰ্ব চেছ। এতিয়া আকৌ পিঠা বনাব লাগিব। নাৰিকলটো বাৰু কালিয়ে ভাজি থৈছোঁ, টেনশ্যন নাই। এতিয়া গৈ পিঠা বনাব লাগিব। এতিয়া আকৌ যাম আমি বজাৰ। আৰু চাইকেল লৈছোঁ, গাড়ী চাইকেল চলাই যাম। বাহ দেউ গৈ আছোঁ গাইজ উৰুকাৰ বজাৰ কৰিবলৈ। বজাৰ আমি যাম মাছৰ বজাৰত। যাম এতিয়া মাছ চাবলৈ। আমাৰ মাছ ল'লে এতিয়া চাম। 2 কিলো 300 মান 200 মান ফাদাৰ আমাৰ ডাঙৰ ডাঙৰ মাছ নাম চাম দুটাই আছে এতিয়া মাছ অকল। আছে দে বেছিকৈ আছে। ইমান সৰু মাছ বল্লি মাছ কাটি আছে তাই। আমি মাছ চাব আহিছোঁ ৰাইজ, কিন্তু এতিয়া আমি হ'লে কিনা নাই, দেউতাই কিনিলে অলৰেডি। দুটামান ইয়াতে আমি ফটো চটো উঠিলোঁ, দুটামান ৰিলচো বনালোঁ। এতিয়া আকৌ গৈ আছোঁ ঘৰলৈ। ৰাইজ গুড়া খুন্দি আহি বজাৰৰ পৰা অহাৰ পিছত বহুত বেছি বিজি হৈ গ'লোঁ। এতিয়া পিঠা চিঠা বনাই আছোঁ মানে বনাই আছোঁ, কমপ্লিট হোৱা নাই। ভাত তাত খালোঁ, শ্বুট কৰিব পাহৰিয়ে গ'লোঁ, বহুত বেছি বিজি হৈ গ'লোঁ যে। এতিয়া খাব লৈছোঁ তামোল। বহুত বেছি বিজি হৈ গৈছোঁ, পাহৰি গৈছোঁ। এতিয়া দেখাই থাকিম। এতিয়া মই ভাত খাব যাওঁতে বা যিহেতু টিউজডে হয়, ভাত নাখায়, তো তাই পিঠা বনাইছে। বেয়া হোৱা নাই তাইৰ, ঠিকে আছে। ইমান এটা ভাল নহয় মানে তাইৰ, ঠিকে আছে। নাৰিকলৰ পিঠা আৰু তিলৰ পিঠা বনোৱা হৈ গ'ল। এতিয়া বনাম তেল পিঠা। ফাটে দেচোন লপিতে হ'ব গৈছে নেকি? এয়া মাংস বনি আছে ৰাইজ। এয়া আলু ভাজি আছোঁ চিকেনৰ বাবে, মানে পনীৰটো বাৰ স্পেচিয়েল, কাৰণ টিউজডে যে বায়ে নাখায় আজি।
পনীৰটো বাৰ বাবে আমিও খাম আৰু তাৰ লগত আজি খপাকে হয় চুপ গৈ আছো এই পুরো তো চিনা দেখতে একদম আগে খাতা রাইজ এয়া মাংস বহাই দিলোঁ এতিয়া আমি গাখীৰ দিম অকণমান দৈ দিলোঁ কিন্তু চুপ কৰিব পাহৰিলোঁ এতিয়া আকৌ অকণমান গাখীৰ দিম দাম দি দি ভাবি খাস্তা হেৰি মানে নাই নেকি হ'ব দে হ'ব হ'ব দে কি ৰাইজ এয়া বনাই আছোঁ মটৰ পনীৰ বাৰ বাবে বাই নাখায় মানে ধুলাই ন কি খোৱাটো আহে ন খোৱাটো হেৰি দিগদাৰ হৈছে ৰাইজ বনোৱা মিলা হৈ গ'ল চব একদম বেয়া লাগি গৈছে গা চা খাবৰে মন নোহোৱা হৈ গ'ল তো সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আমাৰ উৰুকা স্পেচিয়েল থালিখন আজিৰ যাম ভাজা মাংস নিদিবি মা মোক ভাজা মাংস খাবা এইটো চাওঁ নিদি ভাজাখিনি এনে দিবতো ভাজাখিনি ভাজা বেছি নাই এয়া এখন পান ওঠৰ অৱস্থা ফাটি অৱস্থা নাই